আজিৰ দিনত মই চাইছোঁ যে বহুত আমাৰ ছাত্ৰ ছাত্ৰীসকলে দায়িত্ব ল'ব নিবিচাৰে, ৰেছপনচিবিলিটি গ্ৰহণ কৰিব নিবিচাৰে। আৰু এইটো এটা বহুত নিৰ্লজ্জজনক ঘটনা আৰু বহুত দুৰ্ভাগ্যপূৰ্ণ পৰিস্থিতি। আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিয় দায়িত্ব ল'ব নিবিচাৰে? কাৰণ তেওঁলোকে ভাবে যে যদি মই দায়িত্ব লওঁ আৰু যদি ইনকেছ কিবা এটা বেয়া হৈ যায়, মিষ্টেক হয় মোৰ ফালৰ পৰা, তেতিয়া মোক শুনিব লাগিব কথা, মোক গালি শুনিব লাগিব আৰু মোৰ এটা এনেকুৱা পৰিস্থিতি হ'ব য'ত মানুহে মোৰ ওপৰত আঙুলি উঠাব। এনেকুৱা ধৰণৰ চিন্তা ৰাখে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি, আৰু এনেকুৱা ভাবিহে তেওঁলোকে দায়িত্ব ল'ব নিবিচাৰে। আৰু বহুতবাৰ আমিও এজ এ গাৰ্জেন, এজ এ পেৰেণ্টছ, এজ এ টিচাৰ, আমি তেওঁলোকক এইবোৰ কথা আমি শিকাওঁ যে যি হওক দায়িত্ব নল'বা। এতিয়া আপোনালোকে কওক যে সেইটো কথা ভাল নে বেয়া? মোৰ ফালৰ পৰা যদি আপুনি মোক সোধে, তেতিয়া মই কেতিয়াও ইয়াক ভাল বুলি নকওঁ। কাৰণ জীৱনত মানুহৰ পৰা মিষ্টেক হ'ব পাৰে। টু ডু মিষ্টেক ইজ হিউমেন, এইটো এটা কোৱা হৈছে। উইলিয়াম শ্বেক্সপিয়াৰে কৈছে এইটো কথা যে ভুল কৰাটো মানুহৰ প্ৰাকৃতি, ভুল কৰাটো মানুহৰ নেচাৰ। গতিকে ভুল কৰিবৰ বাবে আমি পিছ পৰিব নালাগে, ভুল হ'ব বুলি আমি পিছ পৰিব নালাগে, আৰু ভুল হ'ব বুলি আমি ভয় কৰিব নালাগে। কিবা এটা নতুন কাৰ্য কৰিবৰ বাবে, নতুন দায়িত্ব ল'বৰ বাবে, দায়িত্ব ল'লেহে আমাৰ দায়িত্ব বোধ হ'ব, দায়িত্বৰ ওপৰত, আমাৰ কৰ্তব্যৰ ওপৰত আমাৰ নিজৰ এটা নিষ্ঠা আহিব, উৎপন্ন হ'ব। আৰু দায়িত্ব ল'লেহে মানুহে অলপ চিনচিয়াৰ হয় নিজৰ কামত। আৰু যদি ভুল হ'বই বুলি যদি আমি কোনো দায়িত্ব নলওঁ জীৱনত, তেতিয়া কি হ'ব পাছত? আপোনালোকে অলপ ভাবি চাওক। কোনো দায়িত্বই যদি নলয় মানুহে, তেতিয়া কি হ'ব? সি কোনো নতুন কাম কৰিব নোৱাৰিব। তাৰ কাৰণে বেয়া হ'ব। একচুৱেলি আমি চাব গ'লে তাৰ কাৰণে বেয়া হ'ব। যদিও সি বহুত ভাল পঢ়া শুনাত, যদিও সি বহুত টেলেণ্টেড, বহুত স্কিলফুল ছাত্ৰ ছাত্ৰী, তথাপিও যদি সি নিজৰ দায়িত্ব নিজে গ্ৰহণ নকৰে, তেতিয়া কি হ'ব? এনেকৈ কৰি 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 এটা সময়ত এনেকৈ হ'ব যে সি কোনো এটা দায়িত্ব ল'ব নিবিচাৰিব জীৱনত। এনেকৈ নকৰিব। এইটো বহুত বেয়া লক্ষণ। প্লিজ, ফৰ গড চেক, ডণ্ট টিচ দিছ কাইণ্ড অফ থিংছ টু আৱাৰ ষ্টুডেণ্টছ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক সকলোকে মই অনুৰোধ কৰিছোঁ যে এনেকুৱা ধৰণৰ কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি শিকাব নালাগে। আমাৰ সমাজৰ মানুহসকলক মই অনুৰোধ কৰি আছোঁ, আমাৰ গাৰ্জেনসকলক মই অনুৰোধ কৰি আছোঁ, আমাৰ টিচাৰসকলক মই অনুৰোধ কৰি আছোঁ যে প্লিজ, ফৰ গড চেক, ডণ্ট টিচ দিছ থিংছ টু দ্য ষ্টুডেণ্টছ। টিচ দেম টু টেক ৰেছপনচিবিলিটি। ৰেছপনচিবিলিটি লোৱা, দায়িত্ব লোৱা আমি শিকাব লাগে, আৰু আমি সহায় কৰিব লাগে এওঁলোকক। বহুতবাৰ এনেকৈ হয় যে আমি নিজে দায়িত্ব ল'বৰ কাৰণে নিবিচাৰোঁ। এজ এ গাৰ্জেন, এজ এ টিচাৰ, এজ এ যিকোনো দায়িত্ব আমি ল'ব নিবিচাৰোঁ। সেইকাৰণে আমি নিজৰ ছাত্ৰ ছাত্ৰীসকলকো এইটোৱে শিকাওঁ, নিজৰ ল'ৰা ছোৱালীকো আমি এইটোৱে কথা শিকাওঁ। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীও তেনেকৈ ঠিক আমাৰ নিচিনাই হয় পাছত, দায়িত্ব ল'ব নিবিচাৰিব। যদি চবেই এনেকৈ দায়িত্ব ল'ব নিবিচাৰে, মিনিষ্টাৰ হ'লে কথা শুনিব লাগিব মানুহৰ, গালি শুনিব লাগিব মানুহৰ, এই বুলি কি আমি মিনিষ্টাৰ নহ'ম নেকি? আমাৰ ল'ৰা ছোৱালীক আমি কি প্ৰেৰণা নিদিওঁ নেকি মিনিষ্টাৰ হ'বৰ কাৰণে বা মন্ত্ৰী হ'বৰ বাবে? তেওঁলোকে যদি আগ নাবাঢ়ে মিনিষ্টাৰ হ'বৰ কাৰণে, ভাল ল'ৰা ছোৱালী যদি মিনিষ্টাৰ নহয়, দায়িত্ব নলয়, তেতিয়া বেয়া মানুহে উঠিব মন্ত্ৰী পদত, আৰু দেশৰ পৰিস্থিতি যেনেকুৱা আছিল তেনেকৈ থাকি যাব। লুটমাৰ, হাই কাজিয়া, কৰাপশ্যন, ঘোষখোৰ, এইবোৰ চলিয়ে থাকিব। ভাল মানুহে দায়িত্ব যেতিয়ালৈকে নলয়, দায়িত্ব স্বীকাৰ নকৰে তেতিয়ালৈকে এই বেয়া কামবোৰ বেয়া কাম হৈ থাকিব। আৰু আমি অকল নিউজ শুনি আৰু নিজৰ বক্তব্য দি থাকিম যে এনেকৈ হ'ব লাগিছিলে, এনেকৈ হ'ব নালাগিছিলে, এইবোৰ কথা আমি কৈ থাকিম, আৰু কামবোৰ তেনেকৈ চলি থাকিব। কৰাপশ্যন চলিয়ে থাকিব। ৰাস্তা ঘাট বা কিবা এটা বিল্ডিং, যিকোনো কাম, চৰকাৰী যোনটো কাম, তাত ধান্দালি হৈ থাকিব। বজাৰত যোনটো আজি নানা ধৰণৰ বস্তুৰ মিলাৱটি যোনটো চলি আছে, এইবোৰ চলি থাকিব।
ডুপ্লিকেট বস্তু চলি থাকিব, 2 নম্বৰী বস্তু চলিয়ে থাকিব, 2 নম্বৰী কাম চলিয়ে থাকিব। গতিকে দায়িত্ববোধ কৰাটো বহুত দৰকাৰী আজিৰ দিনত। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক মই সেইটোৱে ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, অনুৰোধ কৰিব বিচাৰিছোঁ যে তোমালোকে নিজৰ দায়িত্ব ল'বৰ কাৰণে কেতিয়াও পিছ নকৰিবা, আগবাঢ়ি যাবা, দায়িত্ব ল'বা, টেক দ্য ৰেছপনচিবিলিটি এণ্ড লেট দ্য মিষ্টেক হেপেন। আমি ভুল হ'লেহে ভুল আমি গম পাম আৰু তাৰ বাবে আমি প্ৰস্তুত থাকিম যে অহা দিনত ফিউচাৰত আমি ভুল নকৰোঁ, তেনেকুৱা ধৰণৰ মিষ্টেক নকৰোঁ। গতিকে এয়া কথা আছিল, মোৰ নিজৰ ফিলিংছবোৰ মই শ্বেয়াৰ কৰিলোঁ। যদি বেছিকৈ ক'লোঁ তেতিয়া আপোনালোকে বেয়া নাপাব, ক্ষমা কৰি দিব। আৰু যদি ভাল লাগে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰি দিব আনকো। ভাল কথা আনকো শ্বেয়াৰ কৰা বহুত দৰকাৰী, কাৰণ নলেজ নট শ্বেয়াৰ ইজ ৱেষ্টেড। থ্যাংক ইউ ভেৰি মাচ, হ্যাভ এ গুড ডে। থ্যাংক ইউ, নমস্কাৰ।